নমস্কাৰ সকলোকে অংগনবাড়ী কৰ্ণাৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি প্ৰাৰ্থনা লৈ আহিছোঁ, যিটো প্ৰাৰ্থনা আজিকালি প্ৰায় কমেই কৰা দেখা যায়। আৰু এই প্ৰাৰ্থনাটি আমি স্মৃতি হিচাপে ৰোমন্থন কৰিছোঁ আমাৰ ECCE প্ৰশিক্ষণত। আৰু মুখ্য সেৱিকা গায়ত্ৰী কলিতা বাইদেৱে তেওঁৰ সুন্দৰ কণ্ঠৰে প্ৰাৰ্থনাটি কৰে। সকলো অংগনবাড়ী কৰ্মীয়ে যাতে প্ৰাৰ্থনাটো পায় তাৰ কাৰণে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। আৰু কমেণ্ট নকৰিলেও প্লিজ লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলিও আশা ৰাখিলোঁ। আহক তেনেহ'লে প্ৰাৰ্থনাটো আৰম্ভ কৰোঁ। मंगल